নমস্কাৰ ৰাইজ, মই মনালিছা বৰুৱা। আপোনালোকে যদি কেতিয়াবা মোৰ আগতে ভিডিঅ' চাইছে তেতিয়াহ'লে মই কোন ক'ত পঢ়োঁ কি কথা সকলো জানেই, আৰু যদি নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ চেক আউট কৰিবচোন। থাৰ্ড ইণ্টাৰনেলটো দি গৈছিলোঁহে, এতিয়া পিছে প্ৰেক্টিকেল ইণ্টাৰনেল হ'ব হ'ল। যিহেতু মই জিঅ'লজিৰ ষ্টুডেণ্ট, গতিকে আমাৰ প্ৰেক্টিকেলত বহুত কিবা কিবি থাকে আৰু আমি গোটেইখিনি ভালকৈ পঢ়ি যাব লাগে। আৰু এয়া এক্সামৰ আগদিনা ৰাতি লেপটপত পিকচাৰবোৰ উলিয়াই কোনটো কি মিনাৰেল সেইবিলাক চাই আছোঁ আৰু লগৰবিলাকৰ লগত ডিছকাছো কৰি আছোঁ। আৰু প্ৰেক্টিকেলটো এনেকুৱা বস্তু 2-3 বাৰ কৰি নাথাকিলে চাই নাথাকিলে আপুনি পাহৰি যোৱাটো কিন্তু খাটাং। আৰু সেই তেনেকৈ পঢ়ি শুই যোৱাৰ পাছত আজি এয়া ৰাতিপুৱা যাবলৈ ওলাইছোঁ এক্সামলৈ। আজি আকৌ আমাৰ দুটা এক্সাম। আমাৰ ইণ্টাৰনেল এক্সামবোৰ চব দুটাকে হয়, সেইকাৰণে অকণ প্ৰেছাৰো নপৰা নহয়, কাৰণ বস্তুবোৰতো ধেৰ থাকে। আৰু ৰাস্তাত ধূলি চাওকচোন, মই যে মাস্কখন মাৰি যাওঁ সেইখনে কিবা কামেই নিদিয়ে নেকি, কাৰণ আহি পোৱালৈ মোৰ আকৌ গা চা বেয়াই লাগি যায়। এক্সামৰ আগত অলপ পঢ়ি পেলাই দুইটা প্ৰেক্টিকেল এক্সামেই দিলোঁ। আজিলৈ এয়া খতম বাৰু, দুইটা দি কাইলৈ আকৌ এটা আছে, গতিকে সেয়া চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।